সকলোকে নমস্কাৰ জনাই মই বনশ্ৰী কোজামাজি ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টি আৰম্ভ কৰি লৈছোঁ। আজি মাছখোৱা চাৰিআলিলৈ যাবলৈ ওলাইছোঁ। মাছখোৱা চাৰিআলিত এখন নতুনকৈ ক্লিনিক খুলিছে, আজিৰ পৰা আৰম্ভ কৰিছে। ঘৰৰ কাষৰে এক ভণ্টি হয়, তাই খুলিছে আৰু ক্লিনিক নতুন অপেনিং কাৰণে মাতিছে আৰু চাবৰ কাৰণে যাওঁচোন। আৰু যদি পাৰোঁ তাত ভিডিঅ' কৰি আপোনালোকক দেখাব যত্ন কৰিম, কি কেনেকৈ ব্যৱস্থা আছে, কি কিনো সুবিধা আছে ক্লিনিকত। তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। পূৰা কাম চলি আছে আমাৰ এইফালে, 2 লেনৰ কাম চলাই আছে। এইফালে এয়া আমাৰ ঘৰৰ পৰা এতিয়া সেইটো চাইডে মাছখোৱা চাৰিআলিলৈ যাম। ৰাস্তাত ভিডিঅ' কৰিব পৰা নহ'ব চাগে, কাৰণ স্কুটিখন মই নিজে চলাই যাম। হাই কৈ দে বেবি। সি মোক মেলি মেলি চাইছে, গাড়ী কাম কৰা। ধেমাজিৰ পৰা মাছখোৱা হৈ ঢকুৱাখানালৈকে 2 লেনৰ কাম চলি আছে। আহি পাই গ'লোহি মাছখোৱা চাৰিআলি। এয়া চেফালী মেডিকেলৰ কাষতে চিত্ৰা ফিজিঅ'থেৰাপি কেন্দ্ৰ। এইফালে CC ৰোড। এই চেফালী মেডিকেলৰ কাষেদি, যিটো আমাৰ মাছখোৱা মানুহবিলাকে জানে চেফালী মেডিকেল বুলি ক'লে, চেফালী মেডিকেলৰ কাষৰ গলিটোৱেদি ওপৰলৈ উঠি যাব লাগিব। এইফালেদি ওপৰলৈ গৈ ওপৰলৈ আহি পাই গ'লোহি এইফালে। আৰু কাষতে কেইবাজনো ডক্টৰ চেম্বাৰ আছে, বেলেগ বেলেগ বিভাগৰ ডক্টৰ বহে ইয়াতে। এয়া বিভিন্ন ধৰণৰ বিভাগৰ ডক্টৰ। আৰু এইফালে কাষতে এই ৰুমটোৱে এতিয়া নতুন ক্লিনিকখনৰ। আহি পালোঁ আমি থেৰাপি চেণ্টাৰটো, আৰু থেৰাপি চেণ্টাৰটোৰ নাম ৰাখিছে চিত্ৰা ফিজিঅ'থেৰাপি কেন্দ্ৰ বুলি। এতিয়া ভিতৰলৈ যাওঁ, কি হৈ আছে ভিতৰখনত চাওঁ। আহি গ'লোঁ ভিতৰলৈ, আৰু এতিয়া ইয়াতে এইবিলাক চব মেচিন আছে। তাৰপিছত এইজনী আমাৰ মানুহজনী কৈ দিয়া, মানে তোমাৰ ইয়াত কি কি সুবিধা আছে আৰু কোনডোখৰত হয় জেগা, সেইখিনি কৈ দিয়া। হয়, মোৰ নাম শতাব্দী শইকীয়া হয়। মই DPT পাছ কৰিছিলোঁ যোৰহাট আছাম ৱুমেন্স ইউনিভাৰ্চিটিৰ পৰা। তাৰপাছত মই ইণ্টাৰ্ণশ্বিপ কৰিলোঁ বেংগলোৰত। তাৰপাছত মই এতিয়া নতুনকৈ মই এখন ক্লিনিক ষ্টাৰ্ট কৰিব লৈছোঁ। সেইখন হৈছে মাছখোৱা চাৰিআলিৰ ঠিক যোনখন চেফালী মেডিকেল হল আছে তাৰ ওচৰতে হয়, মানে CC ৰোডত হয়। CC ৰোডত নৈকুক চাইডে গ'লেই হ'ল আপোনালোকে, সেইডোখৰতে পাই যাব। ইয়াত মেইনলি আমি বিশেষকৈ ল' বেক পেইন, মানে মানুহৰ কঁকাল বিষ হয়, এই ধৰক আজিকালি মানুহৰ মানে শ্লিপ ডিস্কৰ বহুত প্ৰব্লেম আছে, আৰু চাৰ্ভাইকেল স্পণ্ডাইলাইটিছৰ বহুত প্ৰব্লেম আছে, সেইবোৰ বেছিকৈ আমি ট্ৰিটমেণ্ট দিওঁ। তাৰপাছত আৰু নিউৰ' কেছ যেনেকৈ পেৰালাইচিছ হওক, আৰু সৰু সৰু বাচ্ছাৰ যেনেকৈ ডেভেলপমেণ্টেল ডিলে, মানে এইটো কি কয়, মানে বিকাশত অলপ মানে দেৰি হোৱা, সেইটোত বিশেষকৈ আমি মানে গুৰুত্ব দিওঁ মানে তেওঁলোকৰ। হয়, আৰু মানে কি কয়, আজিকালি মানুহৰ মানে বিষবোৰ বহুত হ'বলৈ লৈ আছে। এই ধৰক আপোনাৰ আঁঠুৰ বিষত মানে আমি যোনবোৰ মেচিনৰ ট্ৰিটমেণ্ট আমি সেইবোৰো দিওঁ। এক্সাৰচাইজত যিমান পাৰোঁ আমি সিমান ফ'কাছ কৰোঁ, সেয়াই আৰু সেইবোৰ আমি ট্ৰিটমেণ্ট কৰোঁ।
ঘৰলৈ পেচেণ্টে মানে যেনেকৈ বিচাৰে আমি তেনেকৈ সুবিধা দিবলৈ আমি চেষ্টা কৰোঁ আৰু যিখিনি পেচেণ্ট ধৰা তোমাৰ ক্লিনিকলৈ আহিব নোৱাৰিব সেইখিনি পেচেণ্টক ঘৰতে দিবগৈ লাগিব ন দিব চেষ্টা কৰোঁ তেনেকৈ এইবিলাক এতিয়া এইটো বাৰু এইটো গম পালোঁ এইটো কিহৰ হয় এইটো বিশেষকৈ আমি পেৰালাইচিছ মানুহবোৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ এইটো যেনেকৈ পেৰালাইচিছ মানুহৰ যেনেকৈ এইটো মাংস পেশীবোৰ মানে একো মানে কি কয় এইটো মানে মাচেলবোৰ লুজ হৈ যায় তেতিয়া আমি মাচেলবোৰ ষ্টিমুলেট কৰিবৰ কাৰণে আমি এইটো ব্যৱহাৰ কৰোঁ মানে তাৰপিছত এইবোৰতো চিনি পাই এইবিলাক গম পাইছে এইটো প্ৰেছাৰ মেচিন হয় আৰু এইকেইটা আৰু এইটো হ'ল ফিজিঅ' গান এইটো বিশেষকৈ ধৰক মানুহৰ মাচেলবোৰ যেতিয়া মানে টাইট হৈ যায় স্পাজম হৈ যায় আমি তেওঁলোকক এইটো ইয়াত বহুত এনেকৈ মানে পইণ্ট থাকে এইটো এনেকৈ আমি ভৰাই পিনি য'ত মানে তেওঁলোকৰ মাচেলবোৰ মানে টাইট হৈ যায় আমি তাত মানে এইটো ব্যৱহাৰ কৰোঁ আৰু এইটো হৈছে স্মাইলি বল এইটো বিশেষকৈ নিউৰ' পেচেণ্টবোৰক আমি দিওঁ মানে হাতৰ এক্সাৰচাইজবোৰৰ কাৰণে এনেকৈ কৰিবৰ কাৰণে তাৰপিছত এইটোক কয় ৱেট কাফ মানে এইটো মানে যদি আপুনি ভৰিৰ বা হাতৰ মানে যদি মানে দুৰ্বল হৈ যায় আপোনাৰ মাংস পেশীবোৰ তেতিয়া মানে এইটো মানে গ্ৰ'থ কৰিবৰ কাৰণে আমি এইটো ব্যৱহাৰ কৰোঁ এইটো ন হয় এইটো বহুত গধুৰ এইটো বহুত গধুৰ ইয়াত মানে আমাৰ বিশেষকৈ এইটো হেৰি থাকে ওজন থাকে ½ কেজি থাকে 1 কেজি থাকে 2 কেজি থাকে মানে যেনেকৈ পেচেণ্টে মানে বিচাৰে তেনেকৈ আমি দিওঁ মানে যেনেকৈ সুবিধা হয় পেচেণ্টৰ এইটো মানে লগাই দিব লাগে নে কি বুলি কয় এইটো আমি এনেকৈ হাত বা ভৰিত আমি এনেকৈ বান্ধি ল'ব লাগে ফাৰ্ষ্টত বান্ধি পিনি মানে এনেকৈ আমি হেৰি কৰিব পাৰি এক্সাৰচাইজটো কৰিব পাৰি এইটোক কয় টেন্স আৰু এইটো আল্ট্ৰাচাউণ্ড হয় আল্ট্ৰাচাউণ্ড বিশেষকৈ আমি এইবোৰ টেন্স বুলি ক'লে এইটো নাৰ্ভবোৰ যেতিয়া আমি মানে অলপ প্ৰব্লেম হয় নাৰ্ভৰ তেতিয়া মানে এইটো আমি ব্যৱহাৰ কৰোঁ আৰু এইটো আল্ট্ৰাচাউণ্ড এইটো মানে অলপ কমাবৰ কাৰণে আমি হেৰি কৰোঁ মানে পেইন এইটো মানে পেইন হোৱা জেগাত এনেকুৱাটো লগাই দিব হয় লগাই পিনি আমি জেলৰ হেৰিদি ধৰক এনেকৈ আমি মানে ব্যৱহাৰ কৰোঁ মানে ঠিক আছে এখন ব্ৰেড ইয়াত আৰু এইটো হৈছে ফোম ৰোলাৰ বুলি কওঁ আমি এইটো বিশেষকৈ আপোনাৰ যাৰ মানে ফ্লেট ফুট বুলি ক'লে কি হ'ব যাৰ মানে ভৰিৰ তলুৱাখন পূৰা মানে সমান হয় সেইবোৰ মানুহৰ ক্ষেত্ৰত আমি এইটো ব্যৱহাৰ কৰোঁ আৰু হৈছে যাৰ মানে গেৰুৱা বিষ সেইবোৰ ক্ষেত্ৰত আমি এইটো ব্যৱহাৰ কৰোঁ মানে কাৰোবাৰ যদি বেক পেইনো হয় তেতিয়াও আমি মানে পিঠিত দি এইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু কিবা কিবি বস্তু আনিব আছে ন হয় আৰু বহুত এই প্ৰথম মই ষ্টাৰ্ট কৰিছে লাহে লাহে মানে আনি থাকিম আৰু বস্তুবোৰ আনি থাকিবা আমিও মানে বহুত শুভকামনা জনাইছোঁ সহায় কৰিলে সকলো আহক আমাৰ ছোৱালীজনী মানে ক্লিনিকলৈ আহক সকলো আৰু সকলোৱে আহি তাই ট্ৰিটমেণ্ট লওক কেনেকুৱা লাগে চাওক আৰু মাছখোৱাত এনেকুৱা এখন ক্লিনিক হোৱাৰ কাৰণে আমি বহুত বেছি সুখী আৰু বহুত জনাইছোঁ দেই ধন্যবাদ